ঐ বোলো ইয়াতে বহি আড্ডাই মাৰি থাকিবি নে? ক'ত যাবি নো কটিয়ানি? ইয়াতে বহু ৰহ অকণ। চেচেই আৰু কি হলো কটিয়ানি? তই চেচেই আৰু বুলি ক'লি যে? নাই হোৱা দে, তোকনো কেলে ইমান? কটিয়ানিজনীও কথাবিলাক কেনেকেনো কয়? ঐ কটিয়ানি, তোৰ কথাবিলাকত ৰস নাই কিয়? হ'ব দে, মোৰ ৰস নাই, তোৰনো কি হ'ল ইমান? আৰু যে মোক কটিয়ানি কটিয়ানি নামাতিবি দে বেটেৰী। মোক যে তই বেটেৰী বুলি মাতিলি কিয়? তই বেটেৰী আকৌ। এই ঢম্বলা চশমা এযোৰ পিন্ধি ঘূৰি ফুৰ, তোক বেটেৰী বুলি নকয় কাক ক'মনো? হ'ব দে, মই বেটেৰীনো তইনো কি? কটিয়ানিহে। ঐ কটিয়ানি, ইমান মুখ চলাৱ নে তই? বা কেটেঙি তোৰ গাত লাগিল কিয় আকৌ? মোৰ গাত লাগা নাই, তহঁত দুজনে যেনেকেহে কাজিয়া লাগি আছ মোৰ শুনিয়ে কিবা কিবি লাগিছে। হ'ব কেটেঙি। তই মোক কেটেঙি নামাতিবি দেই। বাপেৰেহঁতে নাম দি থোৱা নাই দে মোক। ঐ ভলুৱা, তই কিবা কবি নে মই ঘৰলৈ গৈ থাকো? অতদম কাম পেলাই থৈ আহিছো। মোৰনো ক'বলৈ কি আছেনো? লেলাই, তই কিবা কবি নেকি? মই কিবা ক'ম মানে? কিয় তহঁত আমাৰ সেই জেগাডোখৰলৈ নাযাওঁ মানে? আজি নাযাওঁ দে, মোৰ হাতত পইচা পাতি নাই। ভলুৱা, কিবা এটা মেনেজ কৰ না। মই যে নিচা অকণ কৰা নাই, মোৰ গাটো কিবা কিবি লাগি আছে, গম পাইছনে? সেইকাৰণেতো কাম বন পেলাই থৈ আহিছো। মদাহীজনী এজনী, তাইক খালি নিচা লাগে। ঐ কেটেঙি, তই নাখাৱ মানে? তই কি শুনিহে চাৱ? দছ তোৰ নিচিনাকে মই এতিয়া বিচাৰি অহা নাই নহয়। তহঁত কেইজনীয়ে মুখখনে পেকপেকাই থাকিবিনে? কিবা এটা ব্যৱস্থা কৰ। ময়ো থাকিব নোৱাৰিহে ধুমা আহিছো তহঁতৰ ওচৰলৈ। বোলো মাল অকণ খাই আহোঁগৈ। ভলুৱা, কথাটো হয়ে দে। সদায় খাওঁতে এদিনো নোখোৱাকে থাকিবই নোৱাৰা হলো। ভলুৱা, কিবা এটা কৰ আকৌ। মই কিবা এটা কৰিবলৈ আজি মোৰ হাতত পইচা নাই দেই। তহঁতৰ হাতত আছে যদি যাব পাৰি। আমিতো অতজাক মানুহ আছো, এটা বটললে একোৱেই নহব। সেইটো হয় বাৰু। আজিতো একদম উঠিব নোৱাৰাকে খাম বুলিয়ে আহিছো ঘৰৰ পৰা। উঠিব নোৱাৰাকে খাবলৈ হলে পইচা ধেৰ লাগিব দেই। হ'ব দে, কিবা এটা কৰি গোটেইজাকে মিলাই গৈ উঠাও আৰু। ভলুৱা, আমাৰ লগত কিন্তু এই পিলিকাটোক লগ ধৰিব পাৰ। তাৰ দেউতাকৰ কিন্তু বহুত টকা দেই। তাক যদি এবাৰ শিকাই ল'ব পাৰিলো নহয়, তে আমি পইচা নিদিয়াকেই সদায় খাব পাম তাৰ পইচা দিয়ে। লেলে, তই ঠিকেই কৈছ। নাই, তাৰ দেউতাক যিহে কাৰা, তাকো ভুকুৱাব লগতে আমাকো ভুকুৱাব। ভলুৱা, তই বেছি ভয় কৰ দে। এটা কথা চিন্তা কৰচোন, সদায় যদি ফ্ৰীতে খাবলৈ হয়, তেনেকুৱা ল'ৰা এটাতো আমাৰ লগত লাগে। হয় বাৰু কথাটো। এতিয়া বৌচোন, আমি গৈ থাকো বাৰু আমাৰ জেগালৈ। কটিয়ানি। তাই নাই ঘৰত। সেই মৰতীজনী কলৈ গ'ল আকৌ? ক'তনো যাব আৰু, জীয়েক মদাহী হ'ল যে গ'ল মদ খাবলৈ। কি? এই মানে আমাৰ কথাই নুশুনে? না আপোনাৰ কথা শুনে না মোৰ কথা শুনে। যি এটালৈ বিয়া দিলো সেইটোৰ লগতো টিকিব নোৱাৰিলে। ভাঙি চিঙি আহি আকৌ ঘৰ পালেহি। হয় দিয়া, বুঢ়া হৈ আহিছো যে, সেইটো কাৰণে তাই ইমান ওপৰলৈ গৈছে। ঘৰৰ কাম বনবোৰ তেনেকে পেলাই থৈ গ'ল। কিনো কৰিবা, এই ছোৱালীজনীৰ লগতো মোৰ মাথা বেয়া হৈ গৈছে বুজিছা। কোনোবা যদি ল'ৰা এটা আহাহেঁতেন, এজনীক দিয়ে পঠিয়ালোহেঁতেন ঠেলি হেঁচি। নালাগে, এইজনীক দি লৈ পেলাই আকৌ ভাঙি চিঙি ঘৰহে পাবহি। তাৰ সলনি এইখন ঘৰতেই থাকক দিয়ক। সেইটোও নোহোৱা নহয়, তুমিও ঠিকেই কৈছা। পিলিকা, এই ৰুমটোৰ ভিতৰতে অকলে অকলে কিমান সোমাই থাকো আৰু? ওলাই আছোন, ওলাই বাহিৰলৈ অকণ। কি হ'লনো, মই ভিতৰত সোমাই থাকিলেও জগৰ হ'বনে? জগৰ নহয়, তোক ওলাই আহিবহে কৈছো। ইমান মোচন দি কথাবিলাক কিয় কমেই, তোমালোকেতো আজিলৈকে মোক বাইক এখন লৈ দিব নোৱাৰিলে। ইমান ক'লো দেউতাক ক'বা বাইক এখন লৈ দিবলৈ। দিম নহয়, দুদিনমান ধৈৰ্য ধৰ। তোক যে এতিয়াই বাইকখন লাগে কি কৰিবলৈ? তই কিবা জানো চাকৰি কৰিছ? মানে মই এতিয়া চাকৰি কৰিলেহে তোমালোকে মোক বাইক দিবা? মোৰ লগৰবিলাকে যে বাইক লৈ ঘূৰি ফুৰিছে, সেয়া চাকৰি কৰোঁতেহে দিছে। তোৰ লগৰবিলাক, তোক লগৰবিলাকেই চেচ কৰি দিলে কথা পিঙাই। হ'ব, নাই কৰা কোনেও। মোৰ নিজৰো এটা ব্ৰেইন আছে দিয়া। মোক বাইক লাগিবই, যেনেকে নহওক তোমালোকে লৈ দিবই লাগিব। হ'ব ল'ৰা, ইমান ফুটনি মাৰি নাথাক। কি হলো তোমালোকৰ? ইমান চিঞৰ বাখৰকে কথা পাতেনে? মই একে ৰাস্তালৈকে শুনিছো। পিতেকে মোৰ লগত সদায় কাজিয়া লাগি থাকে। কিয় ল'ৰা, মাৰৰ লগত কাজিয়া লাগি থাকো কিয়? তাক বোলে বাইক লাগে। লগৰ ল'ৰাই বাইক লৈ ঘূৰি ফুৰে, সেইকাৰণে তাকো লাগে। কাম নাই তাৰ বাইক লাগে? যা নিজে কাম বন কৰি বাইক লগো যা, মই দিব নোৱাৰো বাইক চাইক। দেউতাক কৈ দিয়া মোক বাইক লাগিবই, নহলে মই ঘৰলৈ নাহো। যা নাহিলেও নাই তোৰ নিচিনা এটা। ই মানে তোমালোকক সদায় কাজিয়া লাগি থাকে ন এইটো বিষয় লৈ? তাৰ মনত পৰিলেই হ'ল, এইটো কথা উলিয়াই লৈ মোৰ লগত কাজিয়া লাগি যায়। তুমি দেখোন আজিলৈকে মোক কোৱা নাই কিয়? মই চিজিল লগাই দিব জানো নহয় তাক। সেইকাৰণে কোৱা নাই, আপুনি মিছামিছি মাৰধৰ কৰিব যে। একো নকওঁতেই মোৰ ওপৰত উঠিলগৈ। হয় দিয়ক, এতিয়াহে বুজিছো। ভলুৱা, মাল আনিব কোন যাবি? আমাৰ পোৱালিকে পঠাই দিওঁ নেকি? মই নাযাওঁ দেই।
মোক যে সৰু দেখি দোকানীয়ে নিদিয়ে, খেদি দিয়ে। অ লেলাই, তই যাবি অ? হ'ব দে, ময়ে যাব লাগিব। ঐ সৰুটো চাচোন, পিলিকা আহি আছে। হয় দে ভলুৱা, এইটোৱে আমাৰ সুবিধা দে। ঐ পিলিকা, কোনফালে ওলালি? এই নাই ৰ, ওলাই যাওঁ অকণ, মন চন ভাল লাগে নাই যে। ক'ত যাওঁনো? আমাক লগত লৈ যাচোন। এই নাই, নহ'ব দে, তহঁত বহুত ওপৰৰ মাল, তহঁতৰ লগত মই নিমিলো নহয়। কিয় পিলিকা, তেনেকে ক'লি যে? নাই, তহঁতে মাল চাল খাই থাক, সেইটো কাৰণেতো লগ ধৰিবলৈ বেয়া। সেইটোনো কি ডাঙৰ কথানো, মাল অকণহে খাওঁ। কাৰোবাৰ ঘৰত চুৰ ডকাইতি কৰিব গৈছো নেকি? সেইটো হয় বাৰু। ঐ পিলিকা, বৌ আমাৰ লগতে। অ ব'লা ব'লা পিলিকা। নাই নাই, মই যাব নোৱাৰো দেই এইবিলাকত, ধেৰ পগলা। তই হ'বলৈ আমাৰ লগত ঘূৰিলে বেয়া হৈ যাবি। তই যদি নিজে নাখাৱ, আমি খুৱাব পাৰিম নেকি? হয় দে, তই জানো এইবিলাক বস্তু খাব লাগেনো কিয়? এই পিলিকা, আমি টেনচনতহে খাওঁ। আমাৰ যিমান টেনচন হয় সিমান মাল অকণ খাই দিলে আমাৰ ভাল হৈ যায়। হয় নেকি? তহঁতে টেনচন হ'লেহে মাল খাওঁ। আকৌ এনেইনো খাই ফুৰিম নে? ঐ ইয়াত ৰখি থাকিব নালাগে, বৌ বৌ। অ আহা ভলুৱা। পিলিকা, তই যাবি নে নাযাৱ? নাযাওঁ দে, তহঁতেই যা। হ'ব দে, থাক তেনেহ'লে, আমি গৈ থাকো। ইহঁতৰ লগতে যোৱা ভাল হ'ব নেকি? দেউতাইতো এনেও বাইক চাইক নিদিয়েই। ঐ ভলুৱা ৰহ, মই গৈছো। আহা। ঐ চব গোল পাতি ধুনীয়াকে ব। ঐ কটেনি, মালটো উলিয়া আকৌ। উলিয়াই আছো। দে কটিয়ানি, মই ৰখিবই পৰা নাই, লোভ লাগি গৈছে একেবাৰে। ৰহ দিব নহয় ভলুৱা। বা পিলিকাই দেখোন টপকতে মাত লগালি। নাই, কথাটোহে কৈছো। পিছে খাবিনে নাই? তাকে ভাবিহে আছো। এই গাধ, ভাবিব নালাগে, খাই দে, একো নহয়। দে কটিয়ানি, জিএছ ক। Yes! আজি মালটো বৰ টেষ্টি দেই। হয় দে লেলাই, বৰ টেষ্টি লাগিছে। কটিয়ানি, তোৰ দেখোন দুপেক খাওঁতে নিচা লাগিলেই। বলুৱা, তৌতো একে গতিয়ে দুপেক খাওঁতেই নিচা লাগি গ'ল তহঁতৰ। পিলিকা, তই বহি আছো যে? তহঁতে বাৰু মোক কি খুৱাই দিলি? মই এই পুখুৰীটোত জাপ মাৰি দিম দেই, তহঁতে কি খুৱালি মোক? ধেত পিলিকা, এইবিলাক ভাল বস্তু। বেটেৰী। কৰি আনি তই মোক বেটেৰী বুলি মাতিলি? মইতো চুলি ছিঙি দিম আজি। বেটেৰী, তই মোক চুলি আনি দে, চুলি আনি দে। মই চুলি কেইটালৈ ষ্টাইল কৰি বহুত টকা খৰচ কৰি দিছো, চুলি নালাগিব দেই।